ইয়াৰ ভিতৰত সোমাই দেখুৱাই আছোঁ। ইয়াতে আমাৰ 5 দিন লাগিছে ডেকৰেশ্যন কৰোঁতে। বিকি মই আজি বনালোঁ দেই, এইবিলাক গোটেই বনালোঁ আমি বিকি মই, সেইকাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাই, পূৰা এইবিলাকত ব্যস্ত ডেকৰেশ্যন, হয় না? কেইদিন লাগিলে আমাৰ? 4-5 দিন লাগিব। 4-5 দিন লাগিলে। এতিয়া মনটো ভাল লাগিছে। এইবিলাক যে দেখিছে, এইবিলাক ধুনীয়াকৈ আমি আজি ক্লিয়াৰ হ'ল। এইবিলাক দেখিছেনে? এইটো ডাইনিং হল হয়। এইবিলাক সেইফালে আকৌ কেনপি বনাইছিলোঁ, সেইফালে আকৌ কেনপি আছে, অলপ কেনপি দেখুৱাম বাৰু। কেনপিবিলাক দেখুৱাই আছোঁ বলক, ইয়াতে আছে। এয়া হ'ল কেনপি, দুটা আছে ইয়াত কেনপি দুটা আছে ইয়াত দুটা আছে। আপোনাৰ ইফালে দুটা আছে আৰু ইফালে আছে আপোনাৰ এইটো বাৰ কাউণ্টাৰ হয়, বাৰ কাউণ্টাৰ। সেয়া লাইটৰ ডিজাইন দেখিছে, সেয়া লাইটৰ ডিজাইন, ভিতৰত বাল্ব আছে। সেইখন হৈছে বাৰ কাউণ্টাৰ। ওপৰলে আছে স্নেক্স কাউণ্টাৰ, এইবিলাক স্নেক্স কাউণ্টাৰ। এইটো স্নেক্স কাউণ্টাৰ হয়। ইয়াত বাৰ্বিকু, তন্দুৰী চিকেন, পনীৰ টিক্কা, তন্দুৰী আলু এইবিলাক পোৱা যাব ইয়াত অৰ্ডাৰ। আৰু এইটো হৈছে আপোনাৰ মিচিং ঘৰ, কি ধুনীয়াকৈ বনাইছে গাইছ। এইটো এটা কেনপি, ধুনীয়াকৈ বনাইছে। ইয়াত উঠি গৈ মানুহ ইয়াত এনজয় কৰিব। ভাল লাগিছে নে গাইছ? এয়া চাংঘৰ, এইটো এই চাংঘৰ, এইটো এটা দুটা একেলগতে আছে। বাকী এইখন ষ্টেজ হয়, ইয়াতে প্ৰগ্ৰেম হ'ব। বাকী এনেকৈ মানুহ ইফালেদি গেটেদি সোমাই আহিব, লাইটিং হ'ব, ভাল ধুনীয়া লাইটিং হ'ব।